প্ৰতিটো ভুলে মানুহক এটা শিক্ষা দিয়ে আৰু প্ৰতিটো শিক্ষাই মানুহক পৰিৱৰ্তন কৰি দিয়ে। যাৰ যেনেকুৱা স্বভাৱ সেই স্বভাৱটো সহজতে পৰিৱৰ্তন কৰিবলৈ নোৱাৰি। আগতে আমি শুনিবলৈ পাইছিলোঁ আৰু এতিয়াও শুনো কেতিয়াবা কুকুৰৰ নেজ কেতিয়াও পোন নহয়। কিছু মানুহ আছে কোনো সময়ত অপৰাধ নকৰিও সকলো সময়তে দোষী হৈ থাকে। বৰ্তমান সময়ত দেখা গৈছে বহুতো নাৰী নিজৰ গিৰিয়েকৰ কাৰণতেই বেয়া হৈ পৰিছে। জীৱনত স্বামী কিছুমান ভুলৰ আৰু কামৰ কাৰণতেই পত্নী বেয়া হৈ পৰিছে। কিন্তু তথাপিতো স্বামীসকলে এই কথাকেইটা বুজি পোৱা নাই। জীৱনত সুখী হ'বলৈ কাৰণে গোটেই পৃথিৱী দৰকাৰ নহয়, মাত্ৰ দৰকাৰ এজন মনে মিলা মানুহৰ। গতিকে আমি এনে কেইটামান ভুলৰ বিষয়ে ক'ম, যি ভুল কৰিলে পত্নী বেয়া হ'বলৈ বাধ্য হৈ পৰে। এই কথাকেইটা আপুনি আজি আপোনাক দৰকাৰ নহ'বও পাৰে, কিন্তু এদিন যে দৰকাৰ হ'ব সেইটো নিশ্চিত। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰথম কথা, অতিমাত্ৰা পত্নীক শাসন কৰা। আপোনাৰ পত্নীক শাসন কৰিব পাৰে যদি আপোনাৰ বিৰুদ্ধ কিবা কৰ্ম কৰে। কিন্তু সৰু সুৰা কথা লৈ যি টি পত্নীক শুনাই মূৰ গৰম কৰি থাকিলে সেইটো পত্নীয়ে ধৈৰ্য হৰুৱাই বেয়া হ'বলৈ বাধ্য হয়। পত্নীক সৰু কথাতে গালি পাৰা, নোহোৱা কথাত শাসন কৰা, এনে কৰা প্ৰয়োজন নাই। এগৰাকী নাৰীয়ে খিংখিঙীয়া বা এনি টাইম কথা শুনাই থকা স্বামীক পচন্দ নকৰে। স্বামীয়ে যদি এইদৰে সৰু কথাতে কথা শুনাই বা শাসন কৰি থাকি তেন্তে পত্নীয়ে সহ্য সীমা পাৰ কৰি বেয়া হ'বলৈ ধৰে আৰু লাহে লাহে স্বামীক ঘৃণা কৰিবলৈ ধৰে। হয়তো বেলেগ একো সিদ্ধান্ত পত্নীগৰাকীয়ে নল'ব পাৰে বা একেলগে জীৱনটো কটাব পাৰে, কিন্তু পত্নীৰ মনত স্বামীৰ প্ৰতি যি তিলুপমানৰ ঠাই নাই সেই কথাটো হয়তো বহুতো স্বামীয়ে নেজানে। গতিকে আদৰ, ভাল পোৱা, মৰমেৰে সকলো ঠিকেই চলাই নিয়াটো এটা ভাল স্বামী বিশিষ্ট। এগৰাকী নাৰী বা পত্নীক শাসন বা কঠোৰ ভাষাৰে কেতিয়াও শুদ্ধ কৰিব নোৱাৰে। গতিকে পত্নীৰ কাৰণে অলপ দয়ালু হওক, সৎ আৰু মৰমৰ ভাষাৰে ক'বলৈ শিকক। মূল কথাটো হৈছে আপুনি পত্নীৰ যিখিনি প্ৰয়োজন সেইখিনি পূৰাবলৈ চেষ্টা কৰিব লাগে। পত্নীয়ে বিচৰা সকলো সুখ আৰু ভালপোৱা দিবলৈ লাগে। লগতে পত্নীয়ে বেয়া পোৱা কাম কেতিয়াও কৰিবলৈ নালাগে। দ্বিতীয় ভুল হৈছে পৰকীয়া প্ৰেম নিজৰ পত্নী থকা পিছতো। পৰকীয়া প্ৰেম কিমান ভয়ংকৰ ক্ষতি তাক ভাষাৰে বুজাবলৈ নোৱাৰি। যি পুৰুষে নিজৰ পত্নী থকাৰ ভিতৰতো অন্যৰ লগত পৰকীয়া প্ৰেমত ডুবি যায়, কিমান বিপদ হ'ব পাৰে হয়তো তেওঁ নেজানে। এই পাপৰ কাৰণে মানুহে ইহকাল পৰকাল দুয়োটাই নষ্ট হয়। পত্নীৰ দৃষ্টিত স্বামী বহুতো ঘৃণনীয় হৈ পৰে। বহু নাৰীয়ে স্বামীৰ এনে কাৰ্য দেখি নিজেও বেয়া হৈ পৰে। স্বামীৰ পৰা পোৱা এনে আঘাত পত্নীৰ অন্তৰত ক্ৰোধৰ অগ্নি জ্বলাই তোলে। পিছত প্ৰতিশোধ ল'বলৈ ভাল চৰিত্ৰ নাৰীয়েও গম নোপোৱাকৈ এই জঘন্য পৃথিৱীখনৰ মাজলৈ সোমাই পৰে। ফলত এই সংসাৰখন কি পৰ্যায়লৈ যাব পাৰে এবাৰ আপুনি ভাবি চাওক। এটা কথা মনত ৰাখিব, পতিয়ে যি কৰিব পত্নীয়েও সেই তাকেই কৰিব। গতিকে পত্নীৰ সন্মুখত কেতিয়াও ভুলটো নকৰিব। তৃতীয় কথা, অতিমাত্ৰা কৃপণতা কৰা। আমাৰ সমাজত এনে স্বামীও পোৱা যায়, বিয়াৰ পিছত নিজৰ পত্নীক শহুৰৰ ঘৰত থৈ আহে। তাৰ পিছত পত্নী বৰ বিশেষ খবৰ নেৰাখে। বহুতে পত্নীৰ হাতত দুই এপইচা দি থৈও নাহে। কৰ্তব্যৰ খাতিৰত বহুতে ঘৰৰ পৰা আঁতৰত থাকিবলগীয়া হ'লে পত্নীৰ খবৰ লোৱা দূৰৈৰ কথা, টকা পইচা দিবলৈকো পাহৰি যায়। আচলতে সৰু বুলি ভাবিলেও কিন্তু ই এটা অপৰাধ। সৰু বুলি ভবা কথাই এদিন আপোনাকো ভৱিষ্যতত বিপদত পেলাব। সদায় পত্নীৰ প্ৰতি দায়িত্বশীল হ'ব লাগে। পত্নী কি প্ৰয়োজন, কি ভাল পায় আৰু কি বেয়া পায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই কথাবোৰ সদায় নজৰ দিবলৈ পাহৰি নাযাব। পত্নীৰ সন্মুখত কেতিয়াও কৃপণতা নেদেখাব। যিসমূহ ভুল আমি আঙুলিয়াই দিছোঁ সেইসমূহ যদি কোনো স্বামীয়ে আগতেই কৰিছে, এতিয়াৰ পৰা আৰু নকৰিব, সেই কথাটো লক্ষ্য ৰাখিব।